আজি আমি বনাবলৈ ওলাইছোঁ পনীৰ বাটাৰ মছলা। আহকচোন ইয়াত কেনেদৰে বনাওঁ চাই লওঁ। পনীৰখিনি মই ফ্ৰাই কৰিবলৈ দিছোঁ। ফ্ৰাই কৰা হৈ গ'ল। কেৰাহীত ৰিফাইন দিছোঁ, গৰম হ'ব দিছোঁ। মাছখিনি মজি গ'ল। এতিয়া মছলাখিনি দি ল'ম। নিমখ দিছোঁ, হালধি গুড়া দিছোঁ, জলকীয়া গুড়ি দিছোঁ, আৰু জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দিছোঁ। আদা নহৰু বিলাহী পেষ্ট কৰি লৈছোঁ একেলগে গোটেইখিনি। ভালদৰে মজাই লৈছোঁ। মই ইয়াতে পনীৰখিনি দিছোঁ। মই দৈ দি দিছোঁ। এতিয়া মই বাটাৰ দি দিছোঁ। 5-10 মিনিট পিছত বাটাৰ মছলা হৈ যাব। আমাৰ পনীৰ বাটাৰ মছলা প্ৰায় ৰেডিয়ে হ'ল, হ'বই আৰু। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।